ধুনা জ্বলাই কালি লৈ গধূলি হুঁচৰি জুৰিম শৰাই খনি থবি সজাই মোৰাই শৰাই খনি। হাই গাইজ, ৱেলকাম মাই বেগ ইউটিউব চেনেল পাঞ্জিত ব্লগ। আজি গৰু গা ধুৱাবলৈ যাম আৰু মোৰ সকলো অসমবাসীকে ৰঙালী বিহু শুভেচ্ছা জনালোঁ। আজি তেন্তে গৰু গা ধুৱাবলৈ বলক আৰম্ভ। এতিয়া গৰু গা ধোৱাৰ কাৰণে গৈ আছোঁ বিললৈ। এজনীৰ নাম হৈছে বগী আৰু এজনীৰ নাম হৈছে ৰচকী। এজনীৰ নাম হৈছে ৰচকী। কেইটা পোৱালীকেইটা চাওক 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 চাওক। হাই বুলি কৈ দিয়া, হাই বুলি কৈ দিয়া। হাই দিয়া এফালে এফালে হাই বুলি কৈ দিয়া, হাই। ফাইনেলি আহি পালোহি বিলৰ পৰা আৰু মোৰ গৰুকেইটা এতিয়া পাৰ্কিং কৰি থৈছোঁ। লাও খা বেঙেনা খা বছে বছে বাঢ়ি যা। ভালকে মা আৰু ফালে বিজুদা গা ধুই আছে। লাভো গা নোধোৱা। এতিয়া গৰুকেইটা গা ধুৱাই লওঁ, তাৰপিছত ঘৰলৈ যাম। বেঙেনা খা বছে বছে বাঢ়ি যা মায়ে শো বাপে শো বয় হলি লাও খা বেঙেনা খা বছে বছে বাঢ়ি যা মায়ে শো বাপে শো লতি দীঘল পাত মাখি লতি জাপ জাপ দীঘল পাত মাখি লতি জাপ জাপ। আজি এই ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই। বাই বাই।